আমাৰ সকলোৰে গৌৰৱ লুইতকণ্ঠ জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত এটি কণমানি শিশু দেখি ঠাট্টা মস্কৰাৰে উপচাই পেলাইছে বহু লোকে। কিয় এনে কৰিছে তেওঁলোকৰ মানসিকতা কি জানো আহক আজিৰ নতুন ভিডিঅ'টোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আপনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ ছ'চিয়েল মিডিয়া হেণ্ডেলত এটি আপডেট দিছিলে বৰ্তা বৰ্মা হ'লোঁ বুলি, আৰু সেই আপডেটৰ লগতেই তেওঁ আপলোড কৰিছিল দুখনমান ফটো, আৰু তাকে দেখি জনতাই ঠাট্টা মস্কৰাৰে উপচাই পেলালে দুয়োকে। বহুতে লিখিছে নিজৰ নহ'ব নেকি, লোকৰ কেঁচুৱা কোচত লৈ থাকোঁতেই দিন যাব নেকি। এনেধৰণৰ বিৰূপ মন্তব্যৰে ছ'চিয়েল মিডিয়াত উপচাই পেলাইছে বহু লোকে। কিয় এনে কৰিছে, কি পাইছে এনে কৰি? আপোনালোকে এবাৰ ভাবি চাইছেনে এই কমেণ্ট পঢ়িলে জুবিন গাৰ্গ আৰু তেওঁৰ পত্নীৰ মনত কিমান দুখ হ'ব, কিমান কষ্ট পাব তেওঁলোকে? এই কথা এবাৰ ভাবি চাব। সকলোকে আহ্বান জনাওঁ এনেদৰে যাতে কাকো ঠাট্টা নকৰে। আমি বহু সুৰক্ষাজনিত কাৰণত তেওঁলোকৰ নামবোৰ ৰাজহুৱা কৰা নাই, কিন্তু তেওঁলোকক আমি পুনৰবাৰ কাটৰ অনুৰোধ কৰোঁ এনেদৰে যাতে কাকো ঠাট্টা নকৰে। কাৰো ব্যক্তিগত জীৱনত প্ৰৱেশ কৰাৰ অধিকাৰ কাৰো নাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব, আৰু ভিডিঅ'টো যদি ভাল পালে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।